নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই নতুন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো এটা বহুতেই ভাল খবৰ, কাৰণ অসমৰ ল'ৰা ছোৱালীসকলৰ কাৰণে যথেষ্ট এটা ডাঙৰ অপৰচুনিটি আহি গৈছে ঘৰৰ পৰা চাকৰি কৰিম বা ঘৰৰ পৰা কিবা এটা কৰিম বুলি ভাবি থকা সকলৰ কাৰণে। কাৰণ মেছোৰ ফালৰ পৰা ৱৰ্ক ফ্ৰম হোম জব পুনৰ নতুন এটা অফিচিয়েল নটিফিকেশ্যন মুকলি হৈছে। তো আপুনি ইয়াত ঘৰৰ পৰা কাম কৰিব পাৰিব। লগতে ইয়াত আপোনালোকে চাব পাৰে যে 300টা নতুন পদ মুকলি হৈছে, টেলিকলিং আৰু অৰ্ডাৰ চেকিঙৰ পদ। আৰু অসমৰ বাবে এইকেইটা পদ অৰ্হতা ইয়াত আপুনি 10 পাছৰ পৰা আৰম্ভ কৰি আপুনি আপ টু গ্ৰেজুৱেটলৈ ইয়াত এপ্লাই কৰিব পাৰিব। মিনিমাম আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰা হ'ব লাগিব। আৰু লগতে ইয়াত আপুনি এপ্লাই কৰিবলৈ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপুনি দিব নালাগে, অৰ্থাৎ আপুনি বিনামূলীয়াত ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত আটাইতকৈ এটা ডাঙৰ কথা অনলাইন ৱৰ্ক ফ্ৰম হোম জবৰ ক্ষেত্ৰত যে বহুতে ফ্ৰড কৰে, আগতে পইচাটো লয়। তো আপোনালোকে ইয়াত কোনো ধৰণৰ পইচা নিদিব, কাৰণ ইয়াত অফিচিয়েল এডভাৰটাইজমেণ্ট আছে যে এপ্লিকেশ্যন ফিজ নীল বুলি, অৰ্থাৎ আপুনি এপ্লিকেশ্যন ফিজ নিদিয়াকৈয়ে আবেদন কৰিব পাৰিব। আৰু ইয়াত যিটো আপোনাৰ এপ্লাই অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব, সেইটো আপোনাৰ 20 জুলাইৰ পৰা আবেদন আৰম্ভ হ'ব। অৰ্থাৎ আপোনালোকে ইয়াত চাব পাৰে যে 20 জুলাইৰ পৰা আপুনি ইয়াত অনলাইন এপ্লাই কৰিব পাৰিব। তো আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে ভিডিঅ'টো ভাল পালে আপোনালোকে এটা লাইক কৰি দিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আৰু এইটো হৈছে আপোনাৰ মেছোৰ অফিচিয়েল ৱেবছাইট হয়। ইয়াত আপোনালোকে চাব পাৰে যে কেৰিয়াৰ ইয়াত অপশ্যনটো আছে, এইটো ইয়াত আপোনালোকে ক্লিক কৰি চাব পাৰিব। আৰু মই অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট আছে সেইটো আপোনালোকক ভালদৰে দেখা। আৰু এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। ইয়াত আপোনালোকে চাব পাৰে যে এডভাৰটাইজমেণ্ট বুলি লিখা আছে, তাৰপিছত মেছো ৱৰ্ক ফ্ৰম হোম ৰিক্ৰুইটমেণ্ট 2026, এইটো মেছোৰ অফিচিয়েল ৱেবছাইট হয়। তাৰপৰা আপোনালোকে চাব পাৰে যে ইয়াত টোটেল 300টা নতুন ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ পদৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব। আৰু এপ্লাই অনলাইন কেনেদৰে কৰিব লাগিব মই শেষৰ ফালে ভালদৰে আপোনালোকক জনাই আছোঁ, কাৰণ ইয়াত কিছুমান আপোনাৰ নিয়ম আছে, য'তে সেই তেনেদৰে এপ্লাই কৰিব লাগিব। তলত আপোনালোকে চাব পাৰে যে ইয়াত 300টা যিহেতু পদ আছে, নতুন পদ অসমৰ বাবে। আৰু ইয়াত পষ্টকেইটাৰ নাম হৈছে, প্ৰথমতে আছে আপোনাৰ কাষ্টমাৰ ছাপৰ্ট এক্সিকিউটিভ, ডাটা এণ্ট্ৰি অপাৰেটৰ, চাৰ্ট প্ৰচেছ এক্সিকিউটিভ, তাৰপিছত অৰ্ডাৰ ছাপৰ্ট এছ'চিয়েট। আৰু এইকেইটা কাম হৈছে আপোনাৰ প্ৰথম পষ্টটোৰ কাম কি হ'ব, ইয়াত আপোনাৰ যিহেতু কাষ্টমাৰ ছাপৰ্ট এক্সিকিউটিভ, এইটো আপুনি কাষ্টমাৰ কিছুমান কুৱেৰি হওক, কিছুমান প্ৰব্লেম হওক ছল্ভ কৰিব পাৰিব লাগিব। তো এইটো আপোনালোকক যেতিয়া নেকি আপুনি এপ্লাই কৰাৰ পিছত ইণ্টাৰভিউ হ'ব অনলাইন যোগে, তো ইণ্টাৰভিউত আপোনাৰ পাছ কৰাৰ পিছত ট্ৰেইনিংটো দি দিব, কেনেদৰে কি কৰিব লাগে তেতিয়া গম পাব। আৰু ইয়াত ডাটা এণ্ট্ৰি অপাৰেটৰ বস্তুৰ কথা জানেই। তাৰপিছত চাৰ্ট প্ৰচেছ এক্সিকিউটিভ, এইটোৱে আপোনাৰ চাৰ্ট যোগে কিছুমান কাষ্টমাৰ প্ৰব্লেম ছল্ভ কৰিব পাৰিব লাগিব। সেইটো আপোনাৰ ট্ৰেইনিঙত শিকাই দিব, যেতিয়া নেকি আপুনি জবটো পাবলৈ সক্ষম হ'ব। আৰু অৰ্ডাৰ ছাপৰ্ট এছ'চিয়েট, আৰু অৰ্ডাৰত আপোনাৰ কিছুমান অৰ্ডাৰ চেকিং হয়, এই অৰ্ডাৰ চেকিং কৰিব লাগিব আপুনি। আৰু ইয়াত আপোনাৰ যোগ্যতা 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট, এইখিনি সকলোৱে পাৰিব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেট হওক, সকলোৱে পাৰিব। আপোনাৰ বেছিক কম্পিউটাৰ নলেজ লাগিব আৰু গুড কমিউনিকেশ্যন স্কিল। আৰু আপোনাৰ কমিউনিকেশ্যন স্কিলটো আপুনি ভাল হ'ব লাগিব। আৰু আপোনাৰ বেছিক কম্পিউটাৰ নলেজ লাগিব। কম্পিউটাৰ চাৰ্টিফিকেট বুলি কথা নাই, তো আপুনি কম্পিউটাৰ জানিব লাগিব। আৰু আপুনি মিনিমাম 10 পাছ কৰা হ'ব লাগিব। আৰু ইয়াত আপোনাৰ যিটো চেলাৰী দিছে যথেষ্ট ধুনীয়া, 18,000 টকাৰ পৰা 35,000 টকা পৰ্যন্ত আপোনাৰ মাহিলী দৰমহা হ'ব। তাৰপিছত ৱৰ্ক ফ্ৰম হোম জব, ইয়াত ইণ্ডিয়া বুলি আছে, কিন্তু এই 300টা পদ আপোনাৰ অসমৰ কাৰণে, আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে ইয়াত এপ্লাই কৰিব পাৰিব। তাৰপিছত যেতিয়া এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব, সেইটো আপুনি 20 জুলাইৰ পৰা এপ্লাই অনলাইন কৰিব পাৰিব। 20 জুলাইৰ পৰা লিংকটো খোল খাব, আৰু যেতিয়াই নেকি লিংকটো খোল খাব মই আপোনালোকক ভিডিঅ' আকাৰে জনাই দিম, আৰু কেনেদৰে এপ্লাই কৰিব লাগিব সেই সম্পৰ্কেও মই আপোনালোকক জনাই দিম। তো আপোনালোকে আমাৰ চেনেলটোৰ সৈতে জড়িত থাকিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ইয়াত আপোনাৰ হাউ টু এপ্লাই বুলি ক'লে, যিটো আপোনাৰ মেছোৰ অফিচিয়েল ৱেবছাইট আছে careers.meso.com, এই অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব। আৰু ইয়াত আপুনি এপ্লাই অনলাইন কৰিব পাৰিব। এতিয়া বৰ্তমান খোল খোৱা নাই, 20 জুলাইৰ পৰা আপুনি এপ্লাই অনলাইন কৰিব। আৰু ইয়াত আপুনি এটা দিয়া আছে যে মেছো ডাজ নট চাৰ্জ এনি ফিজ এট এনি ষ্টেজ অফ দি ৰিক্ৰুইটমেণ্ট প্ৰচেছ। অৰ্থাৎ মেছোৱে কৈছে যে আপোনাৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। অৰ্থাৎ যদি আপোনালোকক কিছুমান চাকৰি দিয়াৰ নামত এপ্লিকেশ্যন ফিজেই হওক বা পইচাই হওক খোজে, তেতিয়াহ'লে আপোনাক কোনো কাৰণত নিদিব, কাৰণ এইবোৰ সম্পূৰ্ণ আপুনি নিজৰ স্কিলৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ চাকৰিটো দিয়ে। কোনো ধৰণৰ পইচাৰ দি হ'লে আপোনাক চাকৰিটো নিদিয়ে। আপোনাৰ যোগ্যতা থাকিব লাগিব, আপোনাৰ নিজৰ কোৱালিটি থাকিব লাগিব, তেতিয়াহে আপুনি চাকৰিটো পাব। পইচাৰ দি কোনো কাৰণত আপুনি চাকৰিটো পাব নোৱাৰে। তেনে ক্ষেত্ৰত আপোনালোকে পইচা দিয়াৰ ক্ষেত্ৰত বিৰত থাকক। মই বাৰে বাৰে কৈছোঁ, আপোনাৰ পইচাটো এনেই নেখেদাব। আপুনি যিহেতু এপ্লাই বিনামূলীয়া কৰিব পাৰিব, এপ্লাই কৰক। তাৰপিছত আপোনাৰ ইমেইল আহিব, আপোনাৰ ইণ্টাৰভিউৰ কাৰণে আপোনাক খবৰ দিব, অনলাইন যোগে হ'ব, তাৰপিছত ট্ৰেইনিং হ'ব। তেনেকৈ আপোনাৰ জবটো যদি আপুনি কোৱালিটি থাকে তেতিয়াহ'লে আপুনি পাব, আৰু কোনো ধৰণৰ পইচা নিদিব। এইটো মই বাৰে বাৰে কৈছোঁ। আৰু অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট আছে, এইটো আপোনালোকে চাবলৈ আমাৰ
ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চেক কৰিব, তাত আপোনালোকে পাই যাব লিংকটো, তাৰ পৰা গৈ আপোনালোকে চাব পাৰিব। আৰু যেতিয়াই নেকি মানে এপ্লাই এলাৰ্ম খোল খাব মই আপোনালোকক জনাই দিম, আৰু ভিডিঅ' আকাৰে কেনেদৰে এপ্লাই কৰিব লাগে, কি কৰিব লাগে মই জনাই দিম। আৰু ইণ্টাৰভিউ ক্ষেত্ৰতো কেনেদৰে কি কৰিব লাগে মই আপোনালোকক হেল্প কৰিম। তো আপোনালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব, লগতে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, এটা লাইক কৰিব ভিডিঅ'টো। ধন্যবাদ।